তো গাইজ এইফালে দেখিব পাইছে মাইক্ৰফোনটোৰ নাম হৈছে K8 wireless মাইক্ৰফোন। তো এইটো হৈছে ইয়াতে ছাপোৰ্ট কৰিব, ইয়াতে দেখিব পাইছে iPhone এণ্ড এণ্ড্ৰইড দুইটা ছাপোৰ্ট কৰে। তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। তো মোৰো ভাল। তো আজি এটা ধুনীয়া প্ৰডাক্ট আপোনালোকক ৰিভিউ কৰিবলৈ আহিছোঁ। তো এটা ধুনীয়া মাইক্ৰফোন মই ফ্লিপকাৰ্টৰ পৰা পাৰচেছ কৰিছিলোঁ। তো তেতিয়া ডিছকাউণ্ট চলি আছিলে, 92% ডিছকাউণ্ট চলি আছিলে। তো সেইকাৰণৰ পৰা মই মানে ধুনীয়া প্ৰাইজতে প্ৰডাক্টটো পাইছোঁ। তো প্ৰডাক্টটো ইমান ল' প্ৰাইজো নহয়, ইমান হাই প্ৰাইজো নহয়। তো এটা ধুনীয়া প্ৰডাক্ট। তো মই ধুনীয়াকৈ প্ৰডাক্টটো আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। তো এইটো হৈছে প্ৰডাক্টটো, মাইক্ৰফোনটো। তো ইয়াক এতিয়া ধুনীয়াকৈ আনবক্সিং কৰিম আৰু কি কি ফিচাৰ্ছ আছে সকলোবোৰ আপোনালোকক ক'ম। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব আৰু ইয়াক ল'লে ভাল হ'ব নে বেয়া হ'ব সেইটো আপোনালোকে নিজে চইচ কৰি ল'ব। তো এই প্ৰডাক্টটো, তো এতিয়া ধুনীয়াকৈ ইয়াৰ ৰিভিউটো দি আছোঁ, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। তো গাইজ এইফালে দেখিব পাইছে মাইক্ৰফোনটোৰ নাম হৈছে K8 wireless মাইক্ৰফোন। তো এইটো হৈছে ইয়াতে ছাপোৰ্ট কৰিব, ইয়াতে দেখিব পাইছে iPhone এণ্ড এণ্ড্ৰইড দুইটা ছাপোৰ্ট কৰে। তো মই যিটো তাত ফ্লিপকাৰ্টত যোনটো হেৰিটো লিখা আছিলে তাৰ মতে মই পাইছিলোঁ iPhone এণ্ড এণ্ড্ৰইড ছাপোৰ্ট কৰে বুলি। তো ইয়াৰ ছাইডত দেখিব পাইছে 4 iPhone আৰু 4 Type-C। ইয়াত অনলি Type-Cহে ছাপোৰ্ট কৰিব। তো ইয়াতে দেখিব পাইছে এইটোৱে হৈছে ধুনীয়া মাইকটো। তো ভিতৰৰ কভাৰটো মানে পেকেটটো। তো ভিতৰত কেনেকুৱা হয় কি কথা আনবক্সিং কৰি আপোনালোকক ধুনীয়াকৈ দেখাই দিম। তো এইফালে দেখিব পাইছে 20 মিটাৰ্ছ 20 মিটাৰ দূৰলৈকে ই কানেক্ট কৰিব পাৰিব বুলি লিখা আছে। তো সেইটো আৰু 20 মিটাৰ দূৰলৈকে কানেক্ট কৰিব পাৰিব বুলি দেখাইছে। তো কিন্তু পাৰে নে নোৱাৰে ইয়াক টেষ্ট কৰি চাম। তো ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব স্কিপ নকৰাকৈ। তো তেতিয়া আপোনালোকে নিজে চইচ কৰিব পাৰিব যে প্ৰডাক্টটো ল'লে ভাল হ'ব নে বেয়া হ'ব। তো গাইজ ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। তো গাইজ মানে ধুনীয়াকৈ আনবক্সিং কৰিলোঁ, আনবক্সিং কৰি ধুনীয়াকৈ ভিতৰত দেখিব পাইছে এইটো ধুনীয়া টিকুটমান মাইকটো। তো ইয়াতে এখন পষ্টি আহিছে, পষ্টিখন আমাক এতিয়া দৰকাৰ নাই, ইয়াত ছাইডত ৰাখি দিছোঁ। তো ইয়াৰ মাইক্ৰফোনটো কেনেকুৱা হয় কি কথা 20 মিটাৰ দূৰলৈকে কানেক্ট কৰিব পাৰিব বুলি কৈছে, কিন্তু পাৰে নে নোৱাৰে সেইটো আপোনালোকৰ ভিডিঅ'টো এণ্ডলৈকে চালে গম পাই যাব। তো এতিয়া ই কানেক্ট কৰিব পাৰে নে নোৱাৰে, তো সেইটো ধুনীয়াকৈ চাই থাকিব। তো গাইজ মানে ধুনীয়াকৈ আনবক্সিং কৰি ল'লোঁ। এইটোৱে হৈছে ধুনীয়া টিকুটমান মাইকটো। তো ইয়াতে এটা ছুইচ দিয়া আছে, সৰু এটা অকণমানি ছুইচ এটা দি আছে, এইটো দেখিব পাইছে। তো সেইটোৱে আৰু ইয়াতে এটা ক্লিপ দিয়া হৈছে, ক্লিপটো এনেকৈ চোলাত ধুনীয়াকৈ আপোনালোকে ইয়াত বা চাৰ্টতে হওক য'তে হওক ৰাখি পিনে ধুনীয়াকৈ ইয়াক কভাৰ কৰিব পাৰিব, হাতত লৈ থাকিব নালাগে। তো সেইটো আৰু লগত এটা আহিছে, এইটো দেখিব পাইছে। তো এইটো যোনটো হৈছে ইয়াত দেখাইছে কভাৰটোত। তো এই কভাৰটোত ইয়াত দেখাইছে, তো দেখিব পাইছে এই মোবাইলটো য'ৰ বেক চাইডত Type-C তাত লগোৱা কানেক্ট কৰিব দেখাইছে। তো এইটোৱে হৈছে এই প্ৰডাক্টটো, এই মালটো। তো তাত ইয়াক হেৰি কৰিব লাগিব। তো সেইটোৱে আৰু তাৰ লগত এটা আহিছে চাৰ্জাৰ কেবুলটো আহিছে। তো Type-C হয়। তো আৰু এটা বস্তু আহিছে আপোনালোকক দেখাই দিওঁ। তো গাইজ লগতে আহিছে এইটো আইফোনৰ কাৰণে। তো এইটো আমাৰ প্ৰয়োজন নাই, আমাৰ যিহেতু এণ্ড্ৰইড ফোন হয়। তো ভৱিষ্যতলৈ যদি আইফোন লওঁ তেতিয়া হ'ব, মানে তেতিয়া কানেক্ট কৰিব পাৰিম। তো এতিয়া যিহেতু বৰ্তমান আমাৰ হাতত এণ্ড্ৰইডে চলাই আছোঁ, Type-C হয়, সেইকাৰণৰ পৰা মানে এইটো আমাক এতিয়া প্ৰয়োজন নাই। তো গাইজ মানে মাইকটো এইটোৱে সৰু অলপমান। তো এইফালে দেখিব পাইছে এইটো চাৰ্জিঙৰ Type-Cটো হয়, এইটো দেখিব পাইছে। তো ইয়াক 20 মিটাৰ দূৰলৈকে কানেক্ট কৰিব পাৰে নে নোৱাৰে দেখাইছোঁ। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। তো গাইজ মানে এই মাইকটো এটা কানেক্ট কৰিবৰ কাৰণে এটা মোবাইলটোত এটা ছেটিং কৰিবলগীয়া প্ৰয়োজন হয়। তো ছেটিংটো আপোনালোকক কৰি দেখাই দিম ক'ত কেনেকৈ কি কৰিব লাগে। তো ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ কৰিলে নাজানিব, মানে গম নাপাব। তো সেইটো আৰু নিজে চইচ কৰি ল'ব। যদি আপোনালোকৰ চাউণ্ড কোৱালিটিটো ভাল আহে তো তেতিয়াহ'লে আপোনালোকে পাৰচেছ কৰিব, আৰু ভাল যদি নাহে মই কৰক বুলি নকৰোঁ। তো প্ৰডাক্টটো ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, তাৰ পৰা গৈ বাই কৰিব। বাই কৰিলে তেতিয়া মই 92% ডিছকাউণ্টত মই বাই কৰিছিলোঁ। তো এতিয়া কেনেকুৱা কি চলি আছে নাজানো বাৰু। তো সেইটো আৰু তো ইয়াৰ ফিচাৰ্ছটো এতিয়া কেনেকৈ কি কৰিব লাগে, কেনেকৈ কানেক্ট কৰিব লাগে সকলোবোৰ দেখাই থাকিম, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। তো গাইজ মানে এফালে দেখিব পাইছে ধুনীয়াকৈ যোনটো এটা বস্তু আছিলে, এই বস্তুটো দেখিব পাইছেনে? এই বস্তুটো
ইয়াতে দেখাইছে দেখিছনে মোবাইলটো টাইপ চি কেবুলৰ বেক চাইডত যোনটো চাৰ্জিং বৰ্ড হয় তাত লগাই দিব লাগিব। তো সেইটো আমি ইয়াতে মোবাইলটোত কানেক্ট কৰি ল'ম এতিয়া। তো ধুনীয়াকৈ কানেক্ট কৰি ল'লোঁ এতিয়া। তো গাইজ মানে এতিয়া তাক ধুনীয়াকৈ কানেক্ট কৰিবৰ কাৰণে ইয়াতে এটা সৰু বুটাম দেখিব পাইছে বা অথনি দেখাইছিলে, সেই বুটামটোত অকণমানকৈ প্ৰেছ কৰি ধৰিব লাগিব। তো প্ৰেছ কৰি ধৰাৰ পিছত এইফালে দেখিব পাইছে এটা লাইট জ্বলি আছে, আপোনালোকে ধৰিব পাৰিছে নে নোৱাৰিছে নাজানো। এইটো দেখিব পাইছে এটা ধুনীয়া টিকুট মানে এটা লাইট জ্বলি আছে ৰঙা নীলাকৈ। তো সেইটো আৰু কানেক্ট হ'লে কি কালাৰ জ্বলিব ময়ো নাজানো, ময়ো এইটো যিহেতু চলাই পোৱা নাই, মোৰ আগতে মাইক্ৰ'ফোন নাছিলে, এইটো বিনা মাইক্ৰ'ফোনত মই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ। তো এটা ধুনীয়া লোকেশ্যনৰ মাজত, তো সেইকাৰণৰ পৰা বাহিৰৰ নইজটো নাহিব পাৰে আৰু চৰাই চিৰিকটি এটা দুটা নইজ আহিব পাৰে, তো সেইটো বাদ দিয়কচোন। তো এতিয়া এইটোক আমি ধুনীয়াকৈ কানেক্ট কৰি দেখাই লওঁ। তো ফাৰ্ষ্টতে ইয়াকে মই চোলা গলাত ধুনীয়াকৈ লগাই ল'ব লাগিব, চোলাটো গলাত। তো গাইজ মানে লগাব প্ৰব্লেম হৈ গৈছে, এফালে কেমেৰা ধৰি আছে এখন হাতে, তো এখন হাতে মানে মোবাইলটো হেৰি কৰি পিনে লগাব বেয়া হৈ গৈছে, তো পৰি গৈছে। তো লগাই আছোঁ, লগাই পিনে আপোনালোকক দেখাইছোঁ। তো গাইজ এই মাইকটো কানেক্ট কৰিবৰ বাবে আপোনাৰ মোবাইলত এটা ছেটিং অন কৰিব লাগিব। তো আপোনালোকে ফাৰ্ষ্টতে ছেটিংছত যাব, ছেটিংছত গৈ আপোনালোকে চাৰ্চ কৰা বুটামত চাৰ্চ কৰিব। তো তাত আপোনালোকে ধুনীয়াকৈ OTG বুলি চাৰ্চ কৰি দিব। OTG বুলি চাৰ্চ কৰাৰ লগে লগে দেখিব পাইছে OTG আহিছে, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে এটা ব্লেক অপশ্যন দেখাই আছে, দেখিছেনে ব্লেক হৈছে, সেইটো অফ হৈছিলে অন কৰি দিব। তাৰপিছত ধুনীয়াকৈ কানেক্ট হৈ যাব আৰু ধুনীয়াকৈ আপুনি বেগলৈ গুচি আহিব। তো গাইজ ধুনীয়াকৈ OTGত গৈ পিনে কানেক্ট হৈ গ'ল এতিয়া। তো এইফালে কানেক্ট হৈ যোৱাৰ লগে লগে ধুনীয়াকৈ এটা বস্তু দেখাই দিছোঁ। কানেক্ট হৈ যোৱাৰ লগে লগে এটা প্ৰমাণ আছে, এইটো দেখিব পাইছে অনলি নীলা কালাৰৰ লাইট এটা জ্বলি আছে, দেখিব পাইছে নে? অলপমান ধৰিব পাৰিছে নে নোৱাৰিছে নাজানো। তো দেখাই দিছোঁ সন্মুখতে কিন্তু অকণমান টিকুতকৈ নীলা লাইট এটা জ্বলি আছে। তো নহৰ পৰা কানেক্ট নহওঁতে ইয়াত ই মানে কিবা বেলেগ ষ্টাইলৰ আহি আছিলে। তো সেইটোৱে এতিয়া ধুনীয়াকৈ কানেক্ট হৈ গ'ল। তো এতিয়া ইয়াৰ চাউণ্ড কোৱালিটিও শুনি থাকক। মই এতিয়া যিহেতু মাইক্ৰ'ফোন নোহোৱাকৈ মই ডাঙৰকৈ কৈ আছিলোঁ, তো এতিয়া সৰুকৈ ক'ম। তো গাইজ মানে এতিয়া ধুনীয়াকৈ কানেক্ট হৈ গ'ল। তো আপোনালোকে চাউণ্ড কোৱালিটিটো কেনেকুৱা হৈছে ধুনীয়াকৈ কমেণ্ট কৰি জনাব। তো সেইটো আৰু 20 মিটাৰ দূৰলৈকে কানেক্ট কৰিব পাৰে বুলি কৈছে, পাৰে নে নোৱাৰে সেইটো আপোনালোকক দেখাম। তো আপোনালোকে ধুনীয়াকৈ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু নিজে চইচ কৰি ল'ব যে আপুনি আনিলে ভাল হ'বনে নহয়। তো ইয়াৰ ফিচাৰ্ছটো মই ডাইৰেক্টলি ক'ব নোৱাৰিম, এতিয়া ভিডিঅ' ক্লিপটো চালেহে গম পাম। তো শেষত ভিডিঅ' ক্লিপটো চাম, তো তেতিয়া মই ক'ব পাৰিম ভাল হৈছেনে চাউণ্ড কোৱালিটিটো বেয়া হৈছে। তো সেইটো আৰু এতিয়া 20 মিটাৰ দূৰলৈকে মই মোবাইলটো এজেগাত থ'ব লাগিব। তাৰ পৰা 20 মিটাৰ দূৰলৈকে পৰা কানেক্ট হয় নে নহয় সেইটো আপোনালোকক দেখাই আছোঁ। তো গাইজ মানে এটা ধুনীয়া জেগাত মোবাইলটো ৰাখি লৈছোঁ। তো এতিয়া এই 20 মিটাৰ দূৰলৈকে কানেক্ট হয় নে নহয় তো সেইটো আপোনালোকক দেখাম। তো মই মানে অকণমান দূৰলৈ আহিছোঁ, বহুত দূৰলৈ আহিব চেষ্টা কৰিছোঁ 20 মিটাৰ দূৰলৈকে। তো আপোনালোকে চাউণ্ড কোৱালিটিও কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। তো মই ভিডিঅ' ক্লিপটো চালে বাৰু গম পাম কেনেকুৱা আহিছে। তো দেখিব পাইছে এইফালে মই আছোঁ, তো ইয়াৰ পৰা 20 মিটাৰমান দূৰতে আছোঁ মই। তো কেনেকুৱা হৈছে চাউণ্ড কোৱালিটিটো আপোনালোকে কমেণ্ট কৰি জনাব। তো সেইটো আৰু ইয়াৰ ফিচাৰ্ছটো মানে মাইক্ৰ'ফোনটো বহুত এটা সৰু হয়, টিকুটমান হয়, তো মৰম লগা। তো খুবেই ভাল লাগিছে মোৰ প্ৰডাক্টটো। আৰু চাউণ্ড কোৱালিটিটো কেনেকুৱা হয় সেইটো বাৰু মই ভিডিঅ'টো চালেহে গম পাম। সেইটো আৰু মোবাইলটো এটা মই ধুনীয়া জেগাত ৰাখি থৈ আহিছোঁ। তো মোৰ যিহেতু ষ্টেণ্ডটো নানিলোঁ, মই এফালে আহিছিলোঁ, তো এটা ধুনীয়া লোকেশ্যনৰ মাজত ৰখি আছিলোঁ। তো ভাবিলোঁ মাইক্ৰ'ফোনটো লৈ আহিছিলোঁ, যিহেতু ভিডিঅ' বনাই আপোনালোকক দেখুওৱা নাছিলোঁ, দেখাই দিম বুলি ভাবিছিলোঁ, সেইকাৰণে এতিয়া দেখাই দিছোঁ। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। তো গাইজ মানে সিমানেই আছিলে ভিডিঅ'টো মানে, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বেছি দীঘলীয়া কৰিলে আপোনালোকে চাই ব'ৰ পাব। সেইটো আৰু আপোনালোকে যদি ভাল লাগে আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি আছে, তাৰ পৰা গৈ বাই কৰিব। মই 92% ডিছকাউণ্টত মই পাৰচেছ কৰিছিলোঁ। তো তেতিয়া মোৰ পৰিছিলে 310 ৰুপিজ, আৰু এতিয়া কেনেকুৱা কি চলি আছে নাজানো বাৰু। মই ফ্লিপকাৰ্টৰ পৰা পাৰচেছ কৰিছিলোঁ। তো সেইটো আৰু আপোনালোকে যদি পাৰচেছ কৰিম বুলি ভাবিছে কৰিব পাৰে। তো মাইক্ৰ'ফোনটোৰ নাম হৈছে K8 ৱায়াৰলেছ মাইক্ৰ'ফোন। তো এইটো আইফোন আৰু এণ্ড্ৰইডে ছাপোৰ্ট কৰিব, টাইপ চি হ'ব লাগিব, তো তেতিয়াহে ছাপোৰ্ট কৰিব। যদি আপোনাৰ ফোনটো টাইপ চি নহয় তেতিয়াহ'লে ছাপোৰ্ট নকৰিব। তো সেইটো আৰু ইয়াৰ লগতে এটা আহিছে চাৰ্জাৰ কেবুল, সেইটো আৰু বাকী বেলেগ একো অহা নাই। তো সিমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।
তো সেইটো আৰু আপোনালোকৰ যদি ভাল লাগিছে বাই কৰিব পাৰিব, ডিছক্ৰিপশ্যনৰ লিংক দি আছে। তো ইমানতে ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ।